নমস্কাৰ। এয়া আবৃত্তি কৰিবলৈ লৈছোঁ কাশ্মীৰ সীমান্তত জাগ্ৰত প্ৰহৰী হৈ দেশমাতৃৰ গৌৰৱৰ ধ্বজা উৰুওৱা এজন অক্লান্ত সৈনিক তথা কবিৰ ৰচনাৰে এটি কবিতা। কবিতাৰ শিৰোনাম বহাগ আহিও গুচি গ'ল। কবি ভাস্কৰজ্যোতি কুতুম। গমকে নাপালোঁ বহাগ অহাৰ খবৰ, কোনোৱেচোন নিদিলে খবৰ। নাজানো কিয় এইবাৰ কুলিৰ মাতো নুশুনিলোঁ, শুনিছিলোঁ যদিও পাহৰি পেলালোঁ। সকলোবোৰ কেৱল কৰোণাৰ বাবে। কবিদে কাহিলে সকলোৰে আনন্দময় জীৱনৰ ৰং। নাজানো চীনে সৃষ্টি কৰা এই মহামাৰীটোৰ উদ্দেশ্যৰ কথা, কিন্তু শ শ মানুহক কৰিলে শ্মশান যাত্ৰা। কাঢ়িলে আমাৰ বাপুতি সাহন্তিকো। 7 বছৰৰ পিছত ভাবিছিলোঁ আপোন ঘৰত থাকি বসন্তৰ মাদকতাৰ ল'ম। কৈছিলোঁ আইকো ঘৰলৈ যাম বুলি, আয়েচোন বাধা দিলে। কিয় বুলি সুধিলত ক'লে, এইবাৰ বিহু বৰ উকাও বোপা, নাহিবা, য'তে আছা তাতেই কুশলে থাকা। ইহঁতো বোলে কুশলেই আছে। নালাগে তুমি আহি কোৱাৰেণ্টাইনত থাকিব, তাত বা কি হয়, পজিটিভ নে নিগেটিভ। নানিবা ঘৰলৈ এই অচিন বেমাৰটো, গাঁৱৰ মানুহেও কৰিব তোমাক অৱহেলা। বহাগৰ খবৰ আৰু নলবি বোপাই, বহাগ আকৌ আহিব। মনৰ হেঁপাহেৰে তুমি আকৌ বিহু পাতিবা। প্ৰথমে ভাৰত মাতাৰ কুশল চিন্তা কৰা, পৰাস্ত কৰা বিশ্বযুদ্ধ সদৃশ কৰোণাক। তোমালোকৰ বাবেইতো আজি সকলো সুৰক্ষিত। পাহৰি যোৱা মুহূৰ্তৰ বাবে বসন্তৰ উন্মাদনাক। পৰাস্ত কৰা বিশ্বযুদ্ধ সদৃশ কৰোণাক। দুগুণ বৃদ্ধি কৰা সৈনিকৰ গৌৰৱ। পণ লোৱা সকলোৱে আতংকময় কৰোণাৰ পৰা মুক্তি দিবৰ বাবে প্ৰাৰ্থনা কৰা। ভাৰত মাতৃৰ শিৰ উন্নত কৰিবলৈ, দেশৰ সন্মান অটুট ৰাখিবলৈ অতন্ত প্ৰহৰী হৈ উজ্বলাই তোলা মাতৃৰ বুকু। ধন্যবাদ।